प्राइजखौ मोननानै जोबोर गोजोननाय मोन्दों मानो होनबा लाइफआव फार्स्ट टाइम लटारियाव नांना होदों जोबोर गोजोननाय मोन्दों आरो नांनानै नोंथांनि गामिया बहा आंनि गामिया चिरांनि सिङाव थानाय इटिबि राजरा नोंथाङा गांबेसे लायामोन आङो गांनै लादोंमोन आङो दादिनाव हाबवाल इथा गाथिनानै बे लटारि गांनैखौ लादोंमोन नांदों आरो जोबोर गोजोननाय मोनदों আজি আমাৰ ইষ্ট শামথাইবাৰী ব্ৰহ্ম মন্দিৰ উপলক্ষে যিটো গিফ্ট কুপন খেলা দিয়া হৈছিল এই গিফ্ট কুপন প্ৰাইজটো আজি মই প্ৰাইজটো দিবৰ কাৰণে থিয় হৈছোঁ আৰু ৰাইজক মই এইটোকে মানে ধন্যবাদ যাচিছোঁ আমাৰ এইটো ইষ্ট শামথাইবাৰী গাঁৱৰ যিটো গিফ্ট কুপন খেলা এইটো মানে ছাকচেছফুল হোৱাৰ কাৰণে ৰাইজলৈ মোৰ আন্তৰিক মনৰ পৰা শুভেচ্ছা জনালোঁ আৰু যিকেইটা 11টা প্ৰাইজ আছিলে আমাৰ 11টা প্ৰাইজত মানে সম্পূৰ্ণটো গ'ল কমিটিত থকা নাই এইটোৰ কাৰণে মানে মই ৰাইজলৈ ভালে ভালে আমাৰ যিটো খেল কোনো হেৰি নোহোৱাকৈ গণ্ডগোল নোহোৱাকৈ যে ভালে ভালে চলি গৈছে সেইটোৰ কাৰণে মই ৰাইজলৈ শুভেচ্ছা যাচিলোঁ ক'ত গৈছিলে এই প্ৰাইজটো হ'ল আপোনাৰ ফাৰ্ষ্ট প্ৰাইজটো হ'ল আপোনাৰ ঢালিগাঁও আল্ট্ৰাটো গৈছে ঢালিগাঁও বটতলা ফাৰ্ষ্ট প্ৰাইজটো গৈছে আল্ট্ৰা আৰু ছেকেণ্ড প্ৰাইজটো হ'ল আপোনাৰ চালাকাটি থাৰ্ডটো গৈছে আৰু থাৰ্ডটো হ'ল আপোনাৰ থাৰ্ড প্ৰাইজটো কোন হ'ল বাসুগাঁও নেহলগাঁৱত গৈছে এইটো হ'ল 100 আৰু ফ'ৰটো হ'ল আপোনাৰ ফ'ৰ্থ প্ৰাইজটো হ'ল আপোনাৰ টাটা পাঞ্চটো হ'ল আপোনাৰ টাটা পাঞ্চ গোলাঘাট ন গোলাঘাটত গৈছে আৰু 5 প্ৰাইজটো হ'ল আপোনাৰ 5টো ক'ত আছিলে চুইটটো হ'ল আপোনাৰ দতমা গৈছে এটা এইটো হ'ল চুইট আৰু 6টো হ'ল আপোনাৰ 6 প্ৰাইজটো টিয়াগো ন এইটো হ'ল আপোনাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ তিনালিত টিয়াগোটো পাইছে আৰু 7 প্ৰাইজটো হ'ল কুইট 7 প্ৰাইজটো হ'ল কুইট এইটো বামুণগাঁও বৈৰাজৰা বুলি কয় সেইটো জেগাত গৈছে আৰু 7 প্ৰাইজটো হ'ল কেটেন এল্টোটো গৈছে কৰিমগঞ্জ গৈছে আৰু 8 প্ৰাইজটো হ'ল আপোনাৰ হণ্ডা ডিঅ ন হণ্ডা ডিঅ চাগে এটা সুখীয়া প্ৰশ্ন যেহেতু খেলখন সম্পূৰ্ণ সুস্বাভাৱে নিকাভাৱে অনুষ্ঠিত হৈ গ'ল প্ৰাইজসমূহ প্ৰত্যেকজন ভাগ্যৱান ব্যক্তিয়ে পাবলৈ সক্ষম হৈছে গতিকে এই খেলখন অনাগত বছৰত বা অনাগত দিনত পুনৰবাৰ অনুষ্ঠিত কৰাৰ পৰিকল্পনা আপোনালোকৰ আছে নেকি হয় এইটো মানে আমি নেক্সট বছৰত মানে আকৌ ইয়াতকৈ আজি এইবাৰ যেনেকৈ হেৰি কৰিছোঁ খেলটো দিছে ইয়াতকৈ আৰু অলপ ভালকৈ হেৰি কৰিবৰ কাৰণে প্ৰাইজটো অলপ বঢ়াই পেলাই এইটো মই হেৰি কৰিলোঁ আৰু কমিটিৰ পৰা অলপ
চেষ্টা কৰিম যেহেতু মন্দিৰ আচলতে নিৰ্মাণৰ কাৰণে আচলতে আপোনালোকে উপহাৰ কপনৰ খেল অনুষ্ঠিত কৰিছিল গতিকে নিশ্চিতভাৱে মন্দিৰখন এখন ভাল এটা মন্দিৰ হিচাপে আপোনালোকে গঢ়ি তুলিব পাৰিব নিশ্চয় এইটো মানে ৰাইজৰ এই সহযোগিতা লাগিব সহযোগিতা ৰাইজৰ পৰা যদি আমি সহযোগিতা পাই নিশ্চয় আমাৰ মন্দিৰ আদৰা হৈ থকা মন্দিৰটো আমি সম্পূৰ্ণ কৰিবৰ কাৰণে সাজু আছোঁ